নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেলৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই চিকেন কাৰী বনাম বুলি লৈছোঁ। এয়া দেখিছেনে, মই 250 গ্ৰাম মানৰ চিকেন লৈ লৈছোঁ। ভালদৰে ধুই মেলি তাৰপিছত ইয়াত কি দিম এয়া আপোনালোকে দেখিছে। আদা এটুকুৰা, নহৰু কেইফুটামান লৈ লৈছোঁ, লগতে 2টা বিলাহী আৰু কেইটুকুৰামান অমিতা কাটি লৈছোঁ, যিহেতু আলু মই মিক্স নকৰোঁ। আৰু এইফালে ধনিয়া 2 খিলামান, 2টা জলকীয়া আৰু এইফালে জিৰা গুড়ি লৈ লৈছোঁ, পাঁচফোৰণ অলপ লৈ লৈছোঁ আৰু লৈছোঁ জলকীয়া গুড়ি। আৰু মই আগতে কাটি ৰাখিছিলোঁ এটা পিঁয়াজ। এতিয়া মই এই মাংসখিনিত মিক্স কৰি ল'ম। অলপ তেলো দি দিছোঁ, তাতে মই এইখিনি ভালকৈ সানি ল'ম। এনেদৰে ভালদৰে সানি আপোনালোকে অলপ দেৰি এনেকৈ ঢাকি ৰাখিব। আৰু মই এইফালে গেছৰ ফ্লেমটো জ্বলাই কেৰাহী পাতি দিলোঁ। আৰু কেৰাহীখন গৰম হোৱাত মই তেল অলপ দি দিছোঁ, যিহেতু তেল বেছি দিয়া নাই। এইফালে তেল গৰম হোৱাত মই পিঁয়াজখিনিও দি দিলোঁ আৰু তাত মই আদা আৰু নহৰু পিচি থোৱা পেষ্টখিনিও দি দিছোঁ। লগতে এইফালে পাঁচফোৰণকেইটা দি দিলোঁ আৰু এনেদৰে অলপ দেৰি লৰাই থাকিব। আৰু লগতে দি দিলোঁ মই জিৰা গুড়ি, জলকীয়া কেইটা আৰু 2 খিলা তেজপাতো দি দিছোঁ। ইয়াত দেখিছেনে আপোনাৰ, ভালদৰে লৰাই এনেকৈ চিকেনখিনি দি দিব। আৰু এনেকৈ আৰু মাংসখিনি এনেদৰে লৰাই থাকিব। আৰু তাতে আপোনালোকে আন্দাজ মতে নিমখ দি দিব, অলপ হালধি গুড়িও দি দিব। আৰু এইদৰে দেখিছেনে আপোনালোকে লৰাই থাকিব। তাৰপিছত ঢাকন মাৰি ৰাখি দিব। আৰু এয়া দেখিছেনে মোৰ চিকেন কিমান ধুনীয়া হৈ গৈছে। আৰু মই কাটি থোৱা অমিতা টুকুৰাও দি দিছোঁ। এইদৰে ভালদৰে আপোনালোকে লৰাই ল'ব। ভালদৰে মিক্স কৰি আপোনালোকে অলপ দেৰি কাৰণে ঢাকি ৰাখিব। আৰু এয়া চাওকচোন কি ধুনীয়া এটা কালাৰ উঠি গৈছে। যিহেতু ইয়াত পানী কমকৈ এড কৰা হৈছে বাৰু, মই জালুকীয়া দিম, তাত অলপ জালুক গুড়িও মিহলাই দিম। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মোৰ চিকেন হৈয়ে গৈছে। মই কাটি থোৱা বিলাহী কেইটুকুৰাও দি দিছোঁ। এনেদৰে অলপ দেৰি লৰাই মানে ঢাকি ৰাখিব। এয়া দেখিছেনে হৈয়ে গৈছে। আৰু এয়া চাওকচোন ধুনীয়াকৈ মোৰ চিকেন কাৰী হৈয়ে গৈছে। আৰু মই কাটি থোৱা ধনিয়াখিনিও দিয়ে দিছোঁ। এয়া মোৰ ৰেডিয়ে হৈয়ে গ'ল চিকেন কাৰী। আৰু এয়া মোৰ এইফালে ভাতৰ থালি ৰেডি হৈ গৈছে। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব। বাই।